হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত মই মাটিৰ খাজনা আৰু তাৰ ৰিলেটেড ইনফৰ্মেশ্যনখিনি দিবলৈ ওলাইছোঁ। বহুতে ৰিএপ্লাই ৰিজেকশ্যন হৈছে বা মাটিৰ খাজনা যোৱাবাৰ অনলাইন দিব পৰা নাছিল, তাক লৈ কেইটামান ইম্পৰ্টেণ্ট আপডেট আহিছে। তো মিছন বসুন্ধৰা 3 হৈ আছে, আপোনালোকে গম পাইছেই। তো ইম্পৰ্টেণ্ট আপডেটকেইটা মই দি আছোঁ, ভালদৰে আপোনালোকে গোটেই ভিডিঅ'টো চাই মন দি গোটেইখিনি শুনিব। প্ৰথমতেতো কেবিনেটে এটা সিদ্ধান্ত লৈছে। যোৱাবাৰ চাওক, ডিজিটেলি লৈছিল, চব খাজনা ডিজিটেলি দিব লগা হৈছিল মাটিৰ। তো বহুতে কি হ'ল, আমাৰ এনেকুৱা মানুহো আছে যাৰ হাতত নেকি এণ্ড্ৰইড ফোন নাই আজিৰ দিনতো, তো সেইখিনিও দিব পৰা নাই, বা অনলাইন বহুতে নাজানে কেনেকৈ দিব লাগে, তো দিব পৰা নাই। তো কেবিনেটে এতিয়া সিদ্ধান্ত লৈছে, আগতে যিটো প্ৰক্ৰিয়া চলি আছিল যে মৌজাদাৰ তাত যাওঁ, আমি খাজনা দিওঁগৈ, তাত ৰচিদ এখন দিয়ে, মানে অফলাইন যিটো পে'মেণ্ট কৰোঁ, আকৌ আপুনি তেনেকৈ দিব পাৰিব টকা। এতিয়া অনলাইন নিদি আপুনি অফলাইনো দিব পাৰিব। দুখীয়া আৰু যিখিনি মধ্যবিত্ত কৃষক আছে বা যাৰ মাটি আছে তেনেকুৱা কম, তো সেইখিনিৰ কাৰণে কেবিনেটে এইটো সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো প্ৰেছ বিবৃতিযোগে প্ৰকাশ কৰিছে। লগতে আৰু এটা কথা, ছ'চাইটিবোৰ যিবোৰ আছিল, যিবোৰ নেকি ধৰক নামঘৰ আছে, ক্লাব আছে, তেওঁলোকে এতিয়াৰ পৰা মাটি পাট্টা নিজৰ ছ'চাইটিৰ নামত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। এতিয়া কেনেকৈ কৰিব, তেওঁলোকৰ আগতে প্ৰব্লেমটো কি হৈছিল, তেওঁলোকে 3 বছৰ চাৰ্টাৰ একাউণ্ট এইবিলাক দেখাই পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিব লগা হৈছিল নিজৰ মানে ছ'চাইটিটো। কিন্তু এতিয়া যেতিয়ালৈকে মিছন বসুন্ধৰা চলি আছে, কেবিনেটে সিদ্ধান্ত লৈছে, তেতিয়ালৈকে কোনো চাৰ্টাৰ একাউণ্ট, অডিট ডিটেইলছ নোহোৱাকৈ আপুনি নিজৰ ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু ৰেজিষ্ট্ৰেশ্যনৰ পিছতেই তাৰ নামত মাটিৰ পাট্টা পাব, আৰু তেতিয়া আপুনি মিছন বসুন্ধৰাত হেৰি কৰিব পাৰিব। আৰু এটা কথা, বহুতৰে ৰিজেকশ্যন হৈছিল যোৱাবাৰ মিছন বসুন্ধৰাত, তেওঁলোকে কি কৰিব, এতিয়া মই ইম্পৰ্টেণ্ট কৈ আছোঁ গোটেইখিনি, এইখিনি ভালদৰে শুনিব। চাওক, যোৱাবাৰ যদি আপোনালোকৰ ৰিজেকশ্যন হৈছে, তেনেহ'লে এইবাৰ ভালকৈ গোটেইখিনি ডকুমেণ্ট বনাওক। আপোনালোকৰ চিৰিয়েলি যিখিনি মানে চেইনটো আছে ডকুমেণ্টৰ, গোটেইখিনি এটা ছিষ্টেমেটিক ৱেত দিয়ক, আপলোড কৰক। আৰু আপোনালোকৰ যোৱাবাৰ যিখন চাব, সেৱা সেতু নামৰ যিটো পৰ্টেল আছে আমাৰ অসম চৰকাৰৰ, তাত গৈ আপোনালোকৰ যোৱাবাৰৰ যিখন ৰচিদ দিয়ে এখন চাব, সঁহাৰি বুলি লিখা থাকে, তাত চিৰিয়েল নাম্বাৰ থাকে, সেইটো গৈ চেক কৰক আপোনালোকৰ কি ষ্টেটাছত আছে, ৰিভিউ ষ্টেটাছত কেনেকুৱা কি আছে, ৰিজেকশ্যন কি হৈছে, গোটেইখিনি আপোনালোকৰ যিখিনি ডকুমেণ্ট লাগিব, আৰু এই আপোনালোকে এপ্লিকেশ্যন এইবিলাক যিখিনি আছে, চব আপোনালোকে এইবাৰ ভালদৰে কৰি সোনকালে কৰক, তেতিয়াহে আপোনালোকৰ হ'ব। পুনৰবাৰ আকৌ কৈ দিছোঁ যে আপডেটখিনি, যে যোৱাবাৰ আগতে যিখিনি অনলাইন আমি খাজনা দিব লগা হৈছিল, এই প্ৰচেছটো কেবিনেটে বৰ্তমান অনলাইনৰ লগতে অফলাইনটো আকৌ ইণ্ট্ৰডিউচ কৰিছে। অফলাইন আকৌ খাজনা দিব পাৰিব এতিয়া। আৰু লগতে কি হৈছে, ছ'চাইটিবিলাকে এতিয়া সোনকালে ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে যিটো তেওঁলোকৰ এই চাৰ্টাৰ্ড একাউণ্ট লাগে, অডিট ধৰিব লাগে, সেইটো মিছন বসুন্ধৰা হৈ থকালৈকে এটলিষ্ট মানে উঠাই দিছে, ৰেহাই দিছে। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাই সোনকালে নিজৰ ছ'চাইটিৰ নামতো মাটি পাব পাৰিব, এতিয়া পাট্টা পাব পাৰিব। লগতে লাষ্টৰখিনি কি ক'লোঁ, আপোনালোকৰ যদি যোৱাবাৰ ৰিজেকশ্যন হৈছিল, ৰিজেকশ্যনৰ শ্লিপখন যিখন আছে, সেইখন এতিয়া চেক কৰক, তাত কি আপডেট আছে, পিছত নতুনকৈ আকৌ এপ্লাই কৰক মিছন বসুন্ধৰা 3ত। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, আৰু এইদৰে আপডেটবোৰ পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই থ'ব। আৰু ভিডিঅ'টো ভাল লাগিছে যদি আৰু লাইক কৰি কমেণ্ট কৰিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। থেংক ইউ।